দুখী মই। কবি নেহা পাৰভিন। আবৃত্তি মায়া। হয় দুখী মই, কাৰণ মাথো এয়াই নে নাৰী মই। পুৰুষ প্ৰধান সমাজত কিয় দুখী মই, কাৰণ মাথো এয়াই নে নাৰী মই। যদিও হয় মোৰ স্বাভিমান হানি, যদিও মোৰ জীৱন পেলোৱা হয় গেলা নলাৰ পানীত, যদিও মোৰ দেহ নিষ্ঠুৰভাৱে আচুৰি নিঃশেষ কৰা হয়, যদিও মোক সদায় বাবে ৰুমৰ আন্ধাৰ কোণত ঠেলি পঠোৱা হয়, যদিও বিবাহৰ অগ্নিৰ সলনি চিতাত বিসৰ্জিত কৰা হয়, তথাপিও দুখ মোৰেই, কাৰণ নাৰী মই। যদিও মোৰ নৱজীৱনৰ আৰম্ভণি জোখা হয় ধনৰ তোলাচানিত, যদিও মোক দগ্ধ কৰা হয় কাগজৰ বিষাক্ত অগণিত, যদিও মোক নিৰ্যাতিত কৰা হয় সাধাৰণ কাঠ লোহাৰ বাবে, যদিও মোৰ গৰ্ভ ৰক্তাক্ত কৰা হয় বংশ উজ্জ্বল নোহোৱাৰ বাবে, যদিও অজস্ৰ নিৰ্যাতন সহি মৌন থাকিব কোৱা হয়, কাৰণ এয়াই নাৰী মই। যদিও এই দেশত নাৰী দেৱী ৰূপে পূজা হয়, তথাপিও ঘৰৰ লখিমীক কিয় ভৰিৰ তলৰ বোলা হয়। যদিও দেশ আধুনিক হ'বলৈ লৈছে, তথাপিও বেয়া দিনবোৰ কিয় আৰু বেয়ালৈহে ঢাল খাইছে। যদিও ধৰ্ষিতাৰ বাবে কেণ্ডেল মাৰ্চ আৰু ছ'চিয়েল মিডিয়াত হেশ্বটেগৰ বৰষা হৈছে, তথাপিও কোনোৱে জানো সেই দুৰ্ভগীয়া আই পিতাইৰ চকুপানী মচিব সক্ষম হৈছে। কেনেকৈ হ'ব এই দেশত নাৰীৰ বাবে ন্যায়, কাৰণ আজিও এই দেশৰ ন্যায়ালয়ত এই পাপবোৰৰ পক্ষেও পাপীয়ে অধিবক্তা পায়। কেতিয়া পাম নাৰীৰ স্বাধীনতা আৰু নিৰ্দোষী জীৱন, নে চিৰদিনৰ বাবে হৈ ৰম দোষী মই, কাৰণ মাথো এয়াই হ'বনে যে নাৰী মই। ধন্যবাদ। Please like and subscribe to my channel.